Hello friends, welcome to my YouTube channel. Friends, thumbnail to দেখি নিশ্চয় বুজি পাইছে আজি আমি কিহৰ ওপৰত আলোচনা কৰিবলৈ আহিছো। যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো ক্লিক কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। ফ্ৰেণ্ডছ, আজি কেইদিনমানৰ আগতে মোৰ এজন ফ্ৰেণ্ডে ফোন কৰি কৈ আছিল যে মই তোমাৰ গোটেইকেইটা ভিডিঅ' চাইছোঁ, যথেষ্ট ভাল হৈছে। মই ডাইৰেক্ট সেলিঙত কাম কৰিম বুলি ঘৰত আলোচনা কৰিছিলোঁ, কিন্তু ঘৰত মানা কৰিলে, বোলে এইবিলাকত সোমাই সময় নষ্ট কৰিব নালাগে। যাৰ কাৰণে ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো বনাবলগীয়া হ'ল। ফ্ৰেণ্ডছ, মোৰ আগৰ ভিডিঅ'কেইটা যদি আপুনি চাইছে তেনেহ'লে বুজি পাব যে আহিব লগা দিনত ভাৰতবৰ্ষত ডাইৰেক্ট সেলিং কিয় প্ৰয়োজন। ৱৰ্ল্ড ৱাইডৰ ডাইৰেক্ট সেলিঙৰ ওপৰত থকা এই ডাটাটো চাওক। আমেৰিকা, য'ত 32 কোটি পপুলেশ্যন আছে আৰু ডাইৰেক্ট সেলিঙৰ টাৰ্ণঅভাৰ হয় 2,12,550 কোটিৰ। ইয়াৰ পাছত চাইনা, 140 কোটি পপুলেশ্যন আৰু টাৰ্ণঅভাৰ হয় 1,77,450 কোটিৰ। জাপান, 12 কোটিৰ পপুলেশ্যন আৰু টাৰ্ণঅভাৰ হয় 1,16,350 কোটিৰ। আটাইতকৈ আচৰিত কথা এইটোৱে যে মালয়েছিয়া নিচিনা এখন দেশত য'ত মাত্ৰ 3 কোটি পপুলেশ্যন আছে আৰু তাতেই টাৰ্ণঅভাৰ হয় 30,550 কোটিৰ, কিন্তু তাৰ বিপৰীতে ইণ্ডিয়াৰ কথা চাওকচোন বাৰু, 132 কোটি পপুলেশ্যন কিন্তু টাৰ্ণঅভাৰ হয় 7,800 কোটিৰ। সেয়া যিয়ে নহওক, আহিব লগা দিনত ভাৰতবৰ্ষতো বহুত ডাঙৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে ডাইৰেক্ট সেলিঙৰ মাধ্যমত। ফিকিৰ মতে 2025লৈকে ভাৰতবৰ্ষত ডাইৰেক্ট সেলিঙৰ ব্যৱসায় হ'ব 64,000 কৰোৰ। অৰ্থাৎ আহিব লগা দিনত ডাইৰেক্ট সেলিং আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে, আমাৰ দেশৰ কাৰণে আশীৰ্বাদ স্বৰূপ হ'বলৈ গৈ আছে। কিন্তু তথাপিও আজিও বহুত মানুহে এই ইণ্ডাষ্ট্ৰিটোক সন্দেহৰ দৃষ্টিৰে চায়, আকোৱালি ল'ব নিবিচাৰে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটোৱে হ'ল যে এই ইণ্ডাষ্ট্ৰিটো আজিও সামাজিক মান্যতা নোপোৱা। আমাৰ শিক্ষা ব্যৱস্থাত ইয়াৰ বিষয়ে কোনোদিন পঢ়ুৱাই নহ'ল। এতিয়া লাহে লাহে কলেজ ইউনিভাৰ্চিটিত ইয়াৰ বিষয়ে পঢ়াবলৈ আৰম্ভ কৰিছে, সেয়া বেলেগ কথা। আমাৰ পেৰেণ্টছসকলে, সমাজৰ গাৰ্জেনসকলে, ৰাজনীতিবিদসকলে, শিক্ষাবিদসকলে ইয়াৰ বিষয়ে তেওঁলোকে কোনোদিন শুনাই নাছিল, যাৰ কাৰণত ইয়াৰ মাধ্যমত যে এজন ছাত্ৰ আজি কেৰিয়াৰ গঢ়িব পাৰে ইয়াৰ বিষয়ে তেওঁলোক সম্পূৰ্ণ অজ্ঞ। আপুনি জানেনে, চিনেমা জগতত কাম কৰা মানুহক আজিৰ পৰা 50-60 বছৰ আগত মানুহে ভাল চকুৰে চোৱাই নাছিল। এওঁলোক নাচ গান কৰা সাধাৰণ শ্ৰেণীৰ মানুহ বুলি তেওঁলোকক ঘৃণাৰ চকুৰে চাইছিল। আমাৰ ককা আইতাহঁতৰ মুখত কেতিয়াবা শুনিবলৈ পোৱাৰ মতে, সেই সময়ত যদি কোনোবা ছোৱালী এজনীৰ বিয়া ঠিক হয় আৰু তেওঁ চিনেমা চোৱা বুলি যদি গম পায়, তেনেহ'লে সেই বিয়া ভাঙি যোৱাৰ উপক্ৰম হৈছিল। আইদেউ সন্দিকৈ ইয়াৰ এটা বহুত ডাঙৰ উদাহৰণ হয়। কিন্তু আজি চাওকচোন, আজি বহুত মানুহৰ ঘৰত এফালে যদি ভগৱানৰ ফটো, একে শাৰীতে দেখিব আন এফালে অমিতাভ বচ্চন, শ্বাহৰুখ খানৰ ফটো। আজি মানুহৰ এই চিনেমা জগতৰ প্ৰতি দৃষ্টিভংগী, মনোভাৱ কেতিয়াৰ পৰা চেঞ্জ হ'ল আপুনি জানেনে বাৰু? যেতিয়া ভাৰত চৰকাৰে চিনেমা উদ্যোগৰ ওপৰত এখন গাইডলাইন জাৰি কৰিলে, তাৰপিছত আইন বনালে, ইয়াক ইণ্ডাষ্ট্ৰীৰ দৰ্জা দিয়া হ'ল, তাৰ পিছৰ পৰাই লাহে লাহে মানুহৰ এই ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি মনোভাৱ চেঞ্জ হ'বলৈ ধৰিলে, দৃষ্টিভংগী চেঞ্জ হ'বলৈ ধৰিলে। আৰু আজি এই চিনেমা জগতত কাম কৰাটো মানুহৰ এটা বহুত ডাঙৰ এটা সপোন হৈ পৰিল। ফ্ৰেণ্ডছ, ইমান দিনে ডাইৰেক্ট সেলিঙৰ ওপৰতো কোনো গাইডলাইন নাছিল, কিন্তু যোৱা 2016 চনত ভাৰত চৰকাৰে এই ইণ্ডাষ্ট্ৰিৰ ওপৰত এখন গাইডলাইন জাৰি কৰিলে আৰু খুব সোনকালে ইয়াৰ ওপৰত এখন কঠোৰ আইন আনিবলৈ গৈ আছে, যাৰ কাৰণে আজি এই ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি মানুহৰ মনোভাৱ লাহে লাহে চেঞ্জ হ'বলৈ ধৰিছে। আজি মানুহে বুজিবলৈ চেষ্টা কৰিছে যে ডাইৰেক্ট সেলিং একচুৱেলি কি হয়, নেটৱৰ্ক মাৰ্কেটিং কি হয়। ফ্ৰেণ্ডছ, এই ইণ্ডাষ্ট্ৰিটো আমাৰ ভৱিষ্যত প্ৰজন্মৰ ত্ৰাণকৰ্তা হয়। ইয়াক আমি সকলোৱে বহুত সাদৰেৰে, সন্মানেৰে ইয়াক আগুৱাই নিব লাগিব। কিন্তু অতিকৈ দুখৰ কথা, এচাম মানুহে এটা সময়ত এই ইণ্ডাষ্ট্ৰিটোক বহুত বদনাম কৰিছিল আৰু আজিও বহুত মানুহে এই ইণ্ডাষ্ট্ৰিটোক বদনাম কৰিবলৈ উঠি পৰি লাগি আছে। ফ্ৰেণ্ডছ, আপোনাৰ ভিতৰতো চাগে এটা কুৱেশ্যন আহিছে যে ইণ্ডাষ্ট্ৰিটো একচুৱেলি কিয় বদনাম হ'ল, কোনে ইয়াক বদনাম কৰিলে। ইয়াৰ বিষয়ে আমি জানো আহক। এই ইণ্ডাষ্ট্ৰিটো বদনাম হ'ল মূলতঃ 3টা কাৰণত। উন্নত দেশবিলাকত দেশৰ উন্নয়নত ডাইৰেক্ট সেলিঙৰ অৱদান দেখি পেলাই ভাৰত চৰকাৰে যেতিয়া ইয়াক এনেকুৱা কোম্পানীবিলাকক ভাৰতত কাম কৰিবলৈ কাৰণে পাৰ্মিশ্যন দিলে, সেই সময়ছোৱাত ৰিয়েল ডাইৰেক্ট সেলিং কোম্পানীবিলাকৰ লগতে কিছুমান ফ্ৰড কোম্পানী, মানি চাৰ্কুলেট, যিটো আমাৰ ভাৰতবৰ্ষত অবৈধ কিছুমান পিৰামিড স্কিমত কাম কৰা কিছুমান ফ্ৰড কোম্পানী, যাক চিট ফাণ্ড বুলিও কোৱা হয়, তেনেকুৱা কিছুমান কোম্পানী গঢ় লৈ উঠিল। মানুহে ৰিয়েল ডাইৰেক্ট সেলিং কোম্পানী কোনবিলাক আৰু চিট ফাণ্ড কোম্পানী, মানি চাৰ্কুলেট কৰা সেই স্কিমৰ নামত স্কেম কৰা কোম্পানী কোনবিলাক বুজি নোপোৱা হ'ল। এনেকুৱা চিট ফাণ্ড কোম্পানীবিলাকে কম সময়ৰ ভিতৰতে অধিক লাভৰ প্ৰলোভন দেখুৱাই এক প্ৰকাৰ লুটপাট চলাবলৈ আৰম্ভ কৰিলে। এই কোম্পানীবিলাক 2-3 বছৰত বন্ধও হৈ যায়। এওঁলোকৰ উদ্দেশ্যই থাকে যে 2-3 বছৰে আমি কাম কৰিম আৰু তাৰ ভিতৰতে এটা ভাল কালেকশ্যন কৰিম, তাৰ পিছত যি হয় দেখা যাব। এনেকুৱা ফ্ৰড কোম্পানীবিলাকক, এনেকুৱা চিট ফাণ্ড কোম্পানীবিলাকক নাকি লগাবলৈকে ভাৰত চৰকাৰে গাইডলাইনে জাৰি কৰিছিল। কিন্তু
আজিও বহুতকেইটা কোম্পানীয়ে ডাইৰেক্ট চেলিঙৰ নাম লৈ চিট ফাণ্ড কৰি আছে। আমি ইয়াৰ পাছৰ ভিডিঅ'টোত আপুনি গাইডলাইনৰ আধাৰত এটা ৰিয়েল ডাইৰেক্ট চেলিং কোম্পানী কেনেকৈ চিলেক্ট কৰিব ইয়াৰ ওপৰত আমি ডিটেইলছত কথা পাতিম। দ্বিতীয়তে সেইসকল ব্যক্তিয়ে ইণ্ডাষ্ট্ৰীক আজি বদনাম কৰি আছে যি নেকি দেখাক দেখি ডাইৰেক্ট চেলিং কোম্পানীত জড়িত হৈ লয়, কিন্তু শিকিবলৈ আগ্ৰহী নহয়। তেওঁলোকে ট্ৰেইনিং, মিটিং, চেমিনাৰ এইবিলাকৰ পৰা সদায় আঁতৰত থাকে। ডাইৰেক্ট চেলিং কোনো যাদুগৰী কাঠি নহয় যে ইয়াত জড়িত হৈ গ'লে ছাকচেছ আহি যাব। ইয়াত ছাকচেছ হ'বলৈ হ'লে আপুনি ইয়াৰ ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি মানিব লাগিব। কাৰ্ডিনেল ৰুলছ আছে, বেছিক ষ্টেপছ আছে, ক'ৰ ষ্টেপছ আছে। এনেকুৱা ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি মানিব লাগিব, ছিষ্টেম ফ'ল' কৰিব লাগিব আৰু 3 পৰা 5 বছৰ আপুনি সময় দিব লাগিব, লাগিলে সেয়া পাৰ্ট টাইমেই হওক। কিন্তু বহুত মানুহে এইবিলাক নমনাকৈ নিজৰ মতে কাম কৰিব, নিশিকা নুবুজাকৈ আগবাঢ়িবলৈ চাব আৰু যেতিয়া বিজনেছ গ্ৰ'থ নহ'ব তেতিয়া বিজনেছ কুইট কৰিব আৰু বাহিৰত গৈ ঢোল পিটি প্ৰচাৰ কৰিব যে ময়ো ডাইৰেক্ট চেলিং কাম কৰিছিলোঁ, মোৰ ডাইৰেক্ট চেলিঙত কাম কৰিছিলোঁ, এইবিলাক ভাল নহয়, মোৰ বহুত লছ হ'ল ইত্যাদি। ফ্ৰেণ্ডছ, তৃতীয়তে সেইসকল ব্যক্তিয়ে ইণ্ডাষ্ট্ৰীক বদনাম কৰি আছে যি এটা কোম্পানীৰ পৰা আন এটা কোম্পানীলৈ জঁপিয়াই ফুৰে। এওঁলোকক মাংকি মেন বুলিও কোৱা হয়। এওঁলোকে ছাকচেছৰ শ্বৰ্টকাট বিচাৰি ফুৰে, কিন্তু শ্বৰ্টকাটটো নাথাকেই। ছাকচেছ হ'বলৈ হ'লে কষ্ট কৰিব লাগিব, ছিষ্টেম ফ'ল' কৰিব লাগিব। এওঁলোকে 5 বছৰত কমচে কম 15 পৰা 20টা কোম্পানী চেঞ্জ কৰে। এনেকুৱা লোভীয়া প্ৰজাতিৰ ব্যক্তিসকলৰ কাৰণেই ভাৰতবৰ্ষত এনেকুৱা নতুন নতুন ঠগবাজ কোম্পানীবিলাকৰ জন্ম হৈ থাকে। এওঁলোকৰ নিজৰে কোনো নীতি নাই, আনক কি নীতি শিক্ষা দিব। শেষত যেতিয়া ক'তো ছাকচেছ নহ'ব, ফেইলিয়ৰ হ'ব, মানুহে যেতিয়া এওঁলোকক একেভাগে দেখি থাকিব তো লাহে 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 এই ইণ্ডাষ্ট্ৰীটোৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাবলৈ আৰম্ভ কৰে। এবাৰ এজন ব্যক্তি পিটনিত সোমাল। তেখেত সোমাই সোমাই গৈ আছে। প্ৰথম অৱস্থাত যিমান ওলাবলৈ চেষ্টা কৰিছে সিমান ভিতৰলৈ সোমাই সোমাই গৈ আছে। সোমাই সোমাই এটা সময়ত গৈ কঁকাল পালেগৈ। তাৰপিছত তেখেতে ভগৱানৰ নাম ল'বলৈ ধৰিলে। তেখেতে পোনপ্ৰথমে নাম ল'লে যে হে মহাদেৱ, হে ভোলানাথ, মোক উদ্ধাৰ কৰা। অলপ দেৰি মহাদেৱ মহাদেৱ চিঞৰাৰ পাছত দেখিলে যে মহাদেৱ অহা নাই। তাৰপিছত তেওঁ ভাবিলে যে আজি মহাদেৱে চাগে বচোৱাৰ মুডত নাই। তো তেওঁ চিঞৰিলে যে হে মুৰলীধাৰী, হে শ্ৰীকৃষ্ণ, মোক বচোৱা। অলপ দেৰিৰ পাছত দেখিলে যে শ্ৰীকৃষ্ণও অহা নাই। তাৰপিছত তেওঁ চিঞৰিলে হে গণপতি, হে মংগলমূৰ্তি, হে গণেশ বাবা, মোক উদ্ধাৰ কৰা। কিন্তু গণেশ বাবাও অহা নাই। তাৰপিছত তেওঁ চিন্তা কৰিলে যে উদ্ধাৰ কৰা কামটো এজন ভগৱানেহে ভালকৈ কৰিব পাৰে। তেওঁ চিঞৰিলে হে বজৰংবলী, মোক উদ্ধাৰ কৰা। হে পৱন পুত্ৰ হনুমান, মোক উদ্ধাৰ কৰা। কিছু সময়ৰ চিঞৰাৰ পাছত দেখিলে বজৰংবলীও অহা নাই। তেওঁ পুৰুষ ভগৱানৰ প্ৰতি বিশ্বাসে হেৰাই গ'ল আৰু অলৰেডি তেওঁ লাহে 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 ডিঙিৰলৈকে পোট খাবলৈ ধৰিলে। আৰু তাৰ পাছতে তেওঁ নাম ল'লে, থুকাথুকি মাতেৰে নাম ল'লে যে হে দুৰ্গা মাতা, মোক উদ্ধাৰ কৰা। আৰু তাৰপিছতে তেওঁ সম্পূৰ্ণ সোমাই গ'ল আৰু পোনে পোনে তেওঁ স্বৰ্গ পালেগৈ। এতিয়া স্বৰ্গত সকলো লাইন বাই লাইন বহি আছে। ভগৱান ৰাউণ্ডত আহিল, সকলোৰে খা খবৰ লৈ আছে যে সকলো চব ঠিকে ঠাকে আছে, একোতো অসুবিধা পোৱা নাই। তেনেকুৱাতে দেখিলে যে সেই ব্যক্তিজন চুক এটাত তলমূৰকৈ বহি আছে। ভগৱানে তেখেতৰ ওচৰলৈ গৈ মাত লগালে যে কি হ'ল, তুমি মনে মনে বহি আছা। ভগৱানক দেখিয়ে তেওঁ খং উঠিবলৈ ধৰিলে, ভগৱানক গালি শুপনি পাৰিবলৈ ধৰিলে যে আপুনি ভগৱান হয়নে নহয়, আপোনাৰ কিবা ছিষ্টেম আছেনে নাই। মই আপোনাক মোৰ বিপদৰ সময়ত ইমান উদ্ধাৰ কৰিবলৈ কাৰণে আপোনাক চিঞৰ লগালোঁ, আপোনাক ইমান মাতিলোঁ, আপুনি উদ্ধাৰ কৰিব লাগে নে ইয়ালৈ লৈ আহিব লাগে। ভগৱানে তেতিয়া মিচিকে হাঁহি এটা মাৰি তেখেতক ক'লে যে ভুলটোতো তুমিয়ে কৰিছা। মনত পেলোৱাচোন তুমি কি বুলি মাতিছিলা যে হে মহাদেৱ, মোক উদ্ধাৰ কৰা। তুমি মতাৰ লগে লগে মই বাঘৰ ছাল মেৰিয়ালোঁ, চুলি জটা বান্ধিলোঁ, সাপ এডাল মেৰিয়াই ত্ৰিশূলডাল হাতত লৈ যাবলৈ লওঁতে তুমি কোম্পানী চেঞ্জ কৰি দিলা, শ্ৰীকৃষ্ণক মাতিলা। আকৌ মই লগালগ গেট আপ চেঞ্জ কৰিবলগীয়া হ'ল, মূৰ পাখি লগাবলগীয়া হ'ল, হাতত বাঁহীটো লৈ পেলাই যাবলৈ লওঁতে তুমি আকৌ কোম্পানী চেঞ্জ কৰি দিলা। গণেশ বাবাক মাতিলা, আকৌ মই হাতীৰ মূৰ লগালোঁ, পেটটো ডাঙৰ কৰি যাবলৈ লওঁতে তুমি আকৌ কোম্পানী চেঞ্জ কৰি দি এবাৰ বজৰংবলীক মাতিলা। আকৌ নেজ লগাবলগীয়া হ'ল, মুখ ফুলাবলগীয়া হ'ল, গদাটো লৈ জয় শ্ৰীৰাম বুলি যাবলৈ লওঁতে তুমি আকৌ কোম্পানী চেঞ্জ কৰি এবাৰ দুৰ্গাক মাতিলা। এইখিনি লগাটো ঠিকেই আছিলে, কিন্তু দুৰ্গাক মাতিলা, শাৰী ব্লাউজ পিন্ধোতেতো সময় লাগেই আৰু সেই সময়তে তুমি ওপৰলৈ গুচি আহিলা। ফ্ৰেণ্ডছ, এই ষ্টৰিটোৰ পৰা আপুনি কি শিকিলে? যদি আপোনাক ডাইৰেক্ট চেলিঙৰ পৰা ছাকচেছ লাগে তেনেহ'লে একেটা কোম্পানীতে থাকক, শিকক, কাম কৰক। এদিন নহয় এদিন আপোনাৰ ছাকচেছ আহিবই আহিব।
কিন্তু ইটোৰ পিছত সিটো কোম্পানী যদি আপুনি চেঞ্জ কৰি থাকে তেনেহ'লে কোনো কোম্পানী আপোনাক ছাকচেছ দিব নোৱাৰে, কোনো ভগৱানে আপোনাক উদ্ধাৰ কৰিব নোৱাৰে। যদি আপোনাৰ বাৰীত এটা কুঁৱা খান্দিব বিচাৰে, 5 ফুট ইফালে খান্দিলে, 5 ফুট ইফালে খান্দিলে, কিন্তু পানী ওলোৱা নাই, 5 ফুট আকৌ বেলেগ ঠাইত খান্দিলে, পানী ওলোৱা নাই, এনেকৈ কৰি কৰি আপুনি 5 ফুটকৈ 10 ঠাইত গাঁত খান্দিলে, 50 ফুট গাঁত খান্দি দিলে, কিন্তু পানী উলিয়াব নোৱাৰিলে। যদি আপুনি একেটা ঠাইতে 50 ফুট খান্দি দিলে হয়, নিশ্চয় পানী ওলালেহেঁতেন। ফ্ৰেণ্ডছ, এনেকুৱা ব্যক্তিক যদি আপুনি লগ পায়, এওঁলোকৰ পৰা সদায় আপুনি নিজক আঁতৰাই ৰাখিব। এওঁলোক এই ইণ্ডাষ্ট্ৰীৰ প্ৰতি বিপদজনক হয়, এওঁলোক সমাজৰ প্ৰতি বিপদজনক হয়। ডাইৰেক্ট চেলিং এটা চাইণ্টিফিক প্ৰচেছ হয়। অসমতো এনেকুৱা বহু ব্যক্তি আছে যিনিকি এই ইণ্ডাষ্ট্ৰীৰ মাধ্যমত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আহিব লগা দিনত আমি আপোনাক এনেকুৱা অসমৰ ছাকচেছ পিপুলসকলক আপোনালোকৰ আগত চিনাকি কৰাবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, ক'বলৈ বহুত কথা থাকে। এইবিলাক টপিকত কথা পাতিবলৈ হ'লে এটা টপিকতে কমচে কম 1 ঘণ্টা সময় লাগে, কিন্তু এতিয়া বহুত কম সময়ৰ ভিতৰতে এই কথাখিনি শেষ কৰিবলগীয়া হৈছে। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, এটা কমেণ্ট নিশ্চয় কৰিব, কাৰণ আপোনাৰ এটা কমেণ্টে আমাক এনেকুৱা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ প্ৰেৰণা যোগায়। বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ। নমস্কাৰ।